যদি খাই পোৱা নাই তেনেহ'লে আজি নমস্কাৰ আপোনালোকক মোৰ নতুন চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে, কুশলে আছে, বিন্দাছ থাকক, হাঁহি থাকক। আৰু দেখিছেনে বৰষুণ বতৰ, মই বৰষুণতে মানে মনোৰঞ্জন লৈ আছোঁ, আপোনালোকক ভিডিঅ' কৰি আছোঁ। আপোনালোকে ভাবিছে চাগে মইনো কোন। মোৰ নাম পূজা আৰু ব্লগটো মই অকলে নবনাওঁ, মোৰ শাহুমা থাকিব, মায়ে মই ব্লগ বনাম, আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু বিশেষকৈ এফালে আজি যোৱা কথা আছে, সেইকাৰণে আপোনালোকে কোন কোন যায় চাই থাকিব। বিশেষকৈ আজি ৰাতিপুৱাই আপোনালোকক আৰু এটা গুড নিউজ, আমাৰ ঘৰত মানে আমাৰ পৰিয়ালৰ লগত নতুনকৈ আমাৰ সদস্য হৈ পৰিছে। তাকে আপোনালোকক ৰাতিপুৱাই প্ৰথম দেখুৱাই ল'ম বুলি ভাবিছোঁ। ঘৰৰ পৰিয়াল আমাৰ লগত কোন কোন আছে আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ, মায়ে মই কথা সকলো চাই থাকিব বুলি আশা থাকিল। নহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ব'লক। ইয়াতে আছে আমাৰ নতুন সদস্য আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। ব'লক নহ'লে মাংস লগত চাওক, এয়া গোটেইকেইটা ওলালে মা, কি মৰম লাগিছে, ভয় লাগে নহয়। ফেট মেলিছে যাবলৈ নিদিয়ে ওচৰলৈ, দেখিছে নাই মুখখন, দেখিছে নাই ইয়াৰ পোৱালিকেইটা ওচৰলৈ যাবলৈ নিদিয়ে। পোৱা এটা খালি হেৰি হৈ গৈছেগৈ। হে আছিলে এইকেইটা আমাৰ মাৰ পৰিয়াল হয়, মায়ে ওলাইছে। কি কৰিছে মায়া? বাবে কঠীয়া ল'বৰ কাৰণে ধান পানী দিয়া হৈছে। ধান পানী আজি আকৌ দিছে নেকি? আজি আকৌ দিছে নেকি? আকৌ দিবলগীয়া হৈছে। বৰষুণ নাইকিয়া কাৰণে কমকৈ দিছিলোঁ, এতিয়া বৰষুণ আহিছে যে সেইকাৰণে আকৌ কঠীয়া তিয়াবলগীয়াত পৰিছে। এয়া এইখিনি এয়া কি ধান ন? এয়া জাহিঙীয়া। চব জাহিঙীয়াই নে? এয়া জাহিঙীয়া। চব জাহিঙীয়াই নে? এয়া জাহিঙীয়া ধান। কৈ আছোঁ, দেখাই আছোঁ। এয়া আমাৰ এতিয়া পিছফালে চব ধানেই ধান আৰু এয়া ধান। এয়া বৰা কমকৈ, এয়া বৰা গজিছে আৰু এয়া বৰা ধান হয়। বৰা ধানৰ খেতি কম কৰিছোঁ। আজিকালি বৰা ধান খাবলৈ এৰিলে মানুহে প্ৰেছাৰৰ কাৰণে। এয়া জাহিঙীয়া, এয়া গজালি মেলিছে, এয়া গজালি ওলাইছে, এয়া গজালি ওলাইছে, গজালি ওলাইছে ধান। এয়া জাহিঙীয়া ধান। এয়া মচুৰি, এয়া মচুৰি ধান। গজালি মেলিছে নে নাই? মেলিছে, এয়া গজালি মেলিছে, মেলিছে গজালি। এয়া ধান, এয়া মচুৰি ধান। এয়া কালিলৈ সিঁচা হ'ব। কিন্তু মানুহজনী চেহেৰাটো কেনেকুৱা হৈছে? এয়া দেখিছে নে নাই তেখেতক? এয়া কি হ'ল, এডোখৰ দুডোখৰ আৰু এডোখৰ ভাল হৈছিলে, এডোখৰ কি হ'ল কৈ দিয়ক আকৌ। এইডোখৰ কি হ'ব আৰু, আম পাৰিছিলোঁ, আম পাৰোঁতে আহি পেলাই চকুত গালত হেৰি পৰিলে, আঠা পৰিলে, আঠা পৰি এনেকুৱা হৈ যায়গৈ। চাই লওক আঠা পৰি কেনেকুৱা হৈ যায়। যদি যিসকলে নাজানে মোৰ লগতে চাই লওক, এনেকুৱা হৈ যায়গৈ। মই ভাবিছিলোঁ আমাৰ ঘৰত মানে আমাৰ কুকুৰ এটা আছে, সি মানে শুই থাকিলে এনেকৈ আচুৰি দিয়েগৈ। মই ভাবিলোঁ মাক বোলে চুমা খালে নেকি বুলি ভাবিছিলোঁ। পিছতে খাই আৰু মাজে সময়ে, কিন্তু এয়া চুমা খোৱা নহয়, হেৰি কৰিলে, এই আমৰ আঠা পৰিলে। পিছত গৈহে গম পালোঁ আমৰ আঠাহে পৰিছে। দেখিছে পুলিটো কিমান সৰু চাওক। এইটো জলকীয়া পুলি দেখিছেনে নাই? দেখুৱাম বাৰু, কিমান সৰুতে জলকীয়া লাগিছে, দেখিছেনে নাই? বহুত সৰু পুলি আকৌ, চাব পাৰে চাওক, বহুত সৰু পুলি আকৌ। এয়া জলকীয়া লাগিছে, দেখিছে? আৰু ফুলিয়ে আছে, এয়া ফুলি আছে। জলকীয়াজোপা নহয়, তাতে জলকীয়া লাগিছে, দেখিছেনে নাই? এইটো অৱস্থা দেখিছেনে নাই? খবা দেখিছেনে নাই? আমাৰ ইয়াত আমাৰ গৰু আছে। মনটো বৰ ভাল নহয় গৰুটোৰ কাৰণে মোৰ। কেলে? কাৰণ গৰুটো বসন্ত ওলাইছে,
এয়াই আজি গৰুটো বসন্ত ওলাই আছে মানে সকাম পাতি দিয়া গ'ল সেইদিনাখন কিন্তু ভালহে হোৱা নাই লাহে লাহে ভাল হ'ব চাগে আৰু চাওক এইজোপা পুলি চাওক কিমান ডাঙৰ চাওক এইজোপা দেখিছেনে কিমান ডাঙৰ চাওক পুলিটো চাওক কিমান ডাঙৰ আৰু তাতে যে জলকীয়া লাগি আছে A few moments later. এইফালে মই ভাত বনাই আছোঁ আৰু আমাৰ বৌতীয়ে গান গাই আছে অকলে অকলে বহি আছে গান গাই আছে ব'লকচোন কিনো গান গাইছে শুনোগৈ আৰু এয়া বৌতীয়ে গান গাই আছে বৌতী গান গাই আছে নেকি আপুনি গান গাইছোঁ কি গাইছে গাইছোঁ কি গাইছে ঘোষা পদ গাইছোঁ গা কাক কোঠালে পাত পান কোঠালে পেলালে মুচিকি এয়া ওলাই আহিলোঁ আৰু এয়া মই ওলাই আহিলোঁ আৰু ইমান ভাল লাগিছে ওলাই আহি ইমান ধুনীয়া সেউজীয়া পৰিৱেশ গছত ইমান ধুনীয়া ধুনীয়া ফুল লাগি আছে সঁচাকৈ বহুত ভাল লাগিলে ৰাতিপুৱা যিটো প্লেনিং আছিলে প্লেনিংটো কেঞ্চেল হ'ল যদিও মোক এয়ালৈ উলিয়াই আনিলে মোৰ মানে মনটো বহুতেই ভাল লাগিল তাত থাকি বেছিহে ভাল লাগিলে আৰু অলপ বজাৰ আছিলে বজাৰো কৰিলোঁ কিবা কিবি খালোঁ খাই বৈ পেলাই এয়া ঘৰলৈ এতিয়া আহি আছোঁ আহোঁতে আহোঁতে সন্ধিয়াই হ'ল আৰু এয়া বৰ্তমান আহি পালোঁ আহি পাওঁতে পাওঁতে সন্ধিয়াই হ'ল যিটো কামৰ কাৰণে নিছিলে সেইটো নহ'লেই আৰু য'ত যাম বুলি ভাবিছোঁ সেইটো যাবই নোৱাৰোঁ প্লেনটো চব কেঞ্চেল হৈ গ'ল উপায় নাই আৰু ইয়াৰ কাৰণে অকণমান এনেই বাহিৰতে উলিয়াই আনিলে মনটো বেয়া লাগে বুলি তথাপিও মনটো ভাল লাগিলে বাৰু বাহিৰত অলপ ওলাই গ'লোঁ আজি সেয়া আহি পেলাই ধুমা ধুমকৈ এয়া চব্জি কাটিছোঁ ৰাতিও হৈছে যে সোনকালে ভাত খাব লাগে আৰু সেইটো কাৰণে এয়া কোমোৰা মাছে বজাৰ কৰিবলৈ যাতে লৈ আহিলোঁ এয়া কোমোৰা মাছে লৈ আহিলোঁ খাম বুলি ভাবিছোঁ আৰু তাকে আজি মায়ে ধুনীয়াকৈ বনাব টিপটিৰে মানে জালুকীয়া দি পুৰা ধুনীয়াকৈ জালুক দি পেলাই মানে আপোনালোকে খাই পাইছেনে নাই যদি নাই পোৱা আজি আমাৰ মায়ে বনাব মোক মানে আপোনালোকে যদি খাই পোৱা নাই তেনেহ'লে আজি মায়ে জালুকীয়া দি বনাব কেনেকৈ বনায় আপোনালোকে চাব আপোনালোকে যদি নাই পোৱা তথাপিও খাব যদি পাইছে কিন্তু বহুত ধুনীয়া লাগে খাই জালুকে কোমোৰাই মাছে মানে খাবলৈ বহুতে ধুনীয়া লাগে বুলি কৈছোঁ আপোনালোকে নাই খোৱা যদি খাই চাব একদম চব্জি কাটিবও নিদিয়ে শুবও নিদিয়ে দেখিছে বহুত অশান্তি যিমান ডাঙৰ হৈ আহিছে সিমান কথা নুশুনা হৈ আহিছে চিকুৱা মই ভাত বনাই আছোঁ চিকু ভাত হৈছে চিকু ভাত হৈছে চিকু 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 ভাত হৈছে চিকুৱা 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 চিকু বেছিকৈ ধুনীয়াকৈ শুইছেহে চিকুৱা ববা হৈ যাওঁ ববা আৰু কোমোৰা সৈতে মই বনাই আছোঁ আপোনালোকে চাই থাকিব এয়া তেজপাত এয়া নহৰু এয়া হালধি নিমখ হালধি আৰু
চব দিয়া হৈ গৈছে। তাৰপৰা ইয়াত ঢাকন দিলোঁ 5 মিনিটৰ কাৰণে। মোৰ এয়া এতিয়া 5 মিনিট হৈ গৈছে। এয়া কোমোৰা পানী চব খতম হৈ গ'ল। বইল দাইল ইয়াতে এতিয়া দাইলখিনি দিব লাগিব। এয়া জালুক, পিছা জালুক। জ্বলা ব্যৱহাৰ কৰিব পাৰে সিমানখিনি কৰিব। আমি জ্বলা অলপ বেছি খাওঁ, সেইকাৰণে অলপ বেছিকৈ দিছোঁ। আপোনালোকে খোৱা পৰিমাণে দিব। আৰু ইয়াত মাছ দি দিলোঁ। এতিয়া আৰু 10 মিনিটমানৰ কাৰণে ঢাকন দিম। বাছ হৈ আছে। 10 মিনিট হৈ গ'ল। এতিয়া এয়া চাওক আমাৰ জালুক আৰু কোমোৰা মাছৰ সৈতে এয়া ৰেডি হৈ গ'ল। আৰু এতিয়া খাবহে লাগে আৰু। দিনটোত এনেকেই গ'ল। কেনেকুৱা পালে ক'ব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰা নাই যদি কৰি দিব। আৰু এতিয়ালৈকে যদি লাইক কৰা নাই লাইক এটাও কৰি দিব। সেয়াই আছিলে আজিৰ কাৰণে। বাই বাই, গুড নাইট।